চেনেহৰ মাকো তাতো কৈ চেনেহৰ বহাগৰ বিহুটি কইনা পাঠি কেনেকৈ তাকো আহিছোঁ মই অকলৈ জানে গৈ অকলে পাৰে হৈ জীৱনৰ সাপোৰ মাথোন যদি সংসাৰত প্ৰীতি কৰিবা লগলৈ নোযোৱা কাপোৰ এতিয়া ৮৮ বছৰ বয়সত ৫৭ বছৰত শুদ্ধই যিটো দায়িত্ব মোক দিছিলে পালন কৰিছোঁ যাতে ইয়াত ভুল ভ্ৰান্তি অনেক লৈ যাব পাৰে যাতে খবৰ ক্ষমা কৰে।